গাইছ অৱশেষত পাই গ'লো মোৰ কিতাপ যোনখন বিচাৰি আছিলে এখন বকুল ফুলৰ ৰৈ আছে গাই এনেই সৌন্দৰ্য চৰ্চা এখন তুমি লোৱা ধুনীয়া হ'ব নমস্কাৰ ভাল লাগিছে এফালে এইবিলাক কিতাপ চাবলৈ যাম বলক গাইছ নমস্কাৰ গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ব্লগ চ' গাইছ আজি আমি আছোঁ ধেমাজি বুক আমি এইফালে আহিছোঁ চাওক ধেমাজি গ্ৰন্থমেলা অসম গ্ৰন্থমেলা ধেমাজি গ্ৰন্থমেলা মানে ধেমাজিত অনুষ্ঠিত কৰিছে অসম গ্ৰন্থমেলা এইফালে চাব পাৰে আছাম বুক ফেয়াৰ এইফালে এই নাচিবলৈ আহিছিলে কি নাচিছিলি হাজং নাচিছে চাওক এই গোটেই ড্ৰেছটো এইফালে আমাৰ ভণ্টি এজনী আছে যদি মোতকৈ ওখ কিন্তু চাব এইফালে চাওক মোতকৈ ওখ তাৰপিছত আৰু ভিডিঅ'টো সেইফালে চাই চাওক গাইছ মই কথা এটা কওঁ এই ছোৱালীকেইজনী ভাগৰ যে এই ছোৱালীকেইজনী ভাগৰ সিটো দেখিছে নাই সিটো সেই তাত সেই সৌদা আছে থকা সেইটো উঠিবলৈ মন গৈছে বোলে আৰু এহেঁতি দুজনী উঠি পেলাই এই চাওক এহেঁতি দুজনী উঠি গ'লে বোলে সেইটো একদম ফুচুককৈ ফুটি সেইখন আহিব গাইছ আহি লগালো অংকুৰ দাদা হেল্ল' কৈ দিয়া হাই কৈ দিয়া নমস্কাৰ কোৱা নেকি কেনেকুৱা লাগিছে আছাম বুক ফেয়াৰলৈ আহি সেইটো ভালে লাগিছে কিন্তু কি কৰিব পইচা নাই কিতাপ কিনিবলৈ পইচা নাই একো নাই নেক্সট ইয়েৰ কিনিবা ভালকৈ আৰু ক'ত পাতিব ইয়াৰ পিছত তেজপুৰ আছে তেজপুৰ যাবা কিনিবলৈ তই কিতাপ কিনিলি নে তুমি কিনিলা নাই কিতাপ নাই কিনা কিনিম কিন্তু এখন কি কিনিবা মেৰেংখন কিনিম চাগে মেৰেং কিনিবা কি তাই কিতাপ নপঢ়ে কিন্তু কিতাপ যাতকৈ পঢ়িয়ে পঢ়ে চাগে আজিলৈ অকল কিতাপ গোটাই থৈ দিয়া হকি নিকিনি গাইছ মই যিমান কিতাপ কিনি সিমান কিতাপ পঢ়ো চব পঢ়িছোঁ মই ফটো মাৰি হ'ল নে কিতাপ চাওঁগে নে এবাৰ কিতাপ চাওঁগে নে কিতাপ চাওঁগে বোলা চ' গাইছ আমি এতিয়া কিতাপ চাবলৈ যাওঁ বহুত সময় আহিলোঁ ইয়াত এফালে চাওক একদম পানী চানী ধুনীয়াকৈ দিছে সেইফালে জেং বিহু চলি আছে ইয়াত আছাম বুক ফেয়াৰ বুলি ধুনীয়াকৈ লিখা আছে চাওক চাৰিওফালে পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বেক চাইড চাওক আৰু এইফালে এইটো বস্তুটো ভাল লাগিছে মোৰ ভাগৰ তেওঁ সৰু ল'ৰাবিলাকে খেলি থাকিব পাৰি চ' গাইছ আমি ইয়াত লগ পাইছোঁ আমাৰ দাদা এটাক মই মাতিবলৈ যাওঁ কাৰ কথা পাতি আছা ফোন কৰি আছোঁ কিতাপ কিনা নাই কিতাপ বাই অঁ পিছত লগ পাম চ' গাইছ দাদাকো লগ পাই আহিলে মনে ভাল লাগিছে এইফালে এইবিলাক কিতাপ চাবলৈ যাম বলক গাইছ এইফালে চ' গাইছ আমি এতিয়া চাম বন্ধ দোকানখনত কিতাপ চাবলৈ চ' বলক এইফালে আমাৰ বহীৰ আগত সোমাই আছে কি কিতাপ চাইছা ডিক্সনাৰী বা এইফালে আমি কিতাপ চাওঁগৈ বলক গাইছ ভাল কিতাপ আছে চবফালে বিচৰা গ্ৰন্থ কিছুমান আছে এখন নাহৰৰ নিৰিবিলি চাহ একদম পঢ়িছোঁ এইখন বহুত ভাল লাগে কিতাপ এইখন মোৰ পঢ়া কিতাপ এইখন মোৰ লগত আছে নীলাচলৰ পাতত এটা যুগৰ ছবি ধুনীয়া কিতাপ আছে চবফালে এইফালে কথা ৰামায়ণ এখন অনুবাদ কৰিছে কথা ৰামায়ণ এখন ভাল লাগিছে কিতাপবিলাক মই কিতাপ কিনিম চাইছোঁ কিতাপবিলাক অকণমান তাৰপিছত তুমি কিতাপ লৈছানে ধুনীয়াকৈ থৈছে এইবিলাক ভাল লাগিছে চাওক এইবিলাক পৰিৱেশ চাওক এইফালে চবে সকলোফালে কিতাপ লৈ আছে আৰু বন্ধতা প্ৰকাশনত আমি এতিয়া বৰ্তমান সোমাই আছোঁ এইফালে আছে এইবিলাক চাওক নৈ বৈ যায় এইফালে আছে কিতাপ মই বিচাৰি আছোঁ বকুল ফুলৰ দৰে কিতাপখন এইফালে ক'ৰবাত বকুল ফুলৰ দৰে কিতাপখন যদি পাওঁ লৈ যাম বুলি ভাবিছোঁ সেইখন মানে শুনিছোঁ ভাল বুলি সেইকাৰণে মই কিনিম বুলি ভাবিছোঁ সেইকাৰণে চাই আছোঁ অকণমান বিচাৰি ফুৰিছোঁ কিতাপ লৈছা হা নাই এইফালে কিন্তু এইটো চাওক গাইছ এই বস্তুটো ইমান ধুনীয়াকৈ ডিজাইনত থৈছে ইমান ধুনীয়াকৈ হেৰি কৰি নকৰিবা ইমান ধুনীয়াকৈ থৈছে চাই ভাল লাগিছে নহয় এনেই সৌন্দৰ্য চৰ্চা এখন তুমি লোৱা ধুনীয়া হ'বা কি পঢ়িব নাজানা গাইছ তাই কথা শুনক তাই বোলে কিতাপ পঢ়িবলৈ নাজানে ধুনীয়া হ'বা এখন পঢ়ি আৰু ধেৰ আছে এইফালে কিতাপ এখন দিয়া মই থৈ দিওঁ য'ত আছে তাত থৈ দিওঁ থৈ দিছোঁ গাইছ অৱশেষত পাই গ'লো মোৰ কিতাপ যোনখন বিচাৰি আছিলে এখন বকুল ফুলৰ ৰৈ আছে গাইছ চাওক এইখনে ল'ম বুলি ভাবিছোঁ চাই লওঁ থৈ আছোনে এইখন
ভাল কিতাপ ন তুমি পঢ়িবা মই মানে শুনিছোঁ কিতাপখন ভাল বুলি পঢ়িও চাম তুমিও পঢ়িবা দেই ইণ্টাৰেষ্টিং বস্তু দেখা সেইটো চাই ওপৰত ৰৈ আছে সেইটো নামটো কি আছিলে নামটো কি কৈছা তুমিওতো ভিডিঅ' বনাই আছা সেইটো চোৱা ওপৰত কি উই আছে সেইটো সেই এইটো কি কয় চবে নামটো পাহৰি থাকিলে চবে কিন্তু সেইটো গাই সেই আকাশত যে উই থাকে গাইছে সেইটোৱে জ্বলাই দিয়ে যে দেৱালী লগাই সেইটোৱে উই আছে চ' ভাল লাগিছে এফালে চাওক শংকৰদেৱ প্ৰকাশন চ' গাইছ মই যে কৈছিলোঁ আমাৰ টিকলু মৃত্যুকে ভণ্টি আছিলে হৰিনাম গাব আহিছে তাইক দেখাওঁ দিয়া হওক এইফালে চাওক আমাৰ ভণ্টি হাই কৈ দে কেনেকুৱা গালি বহুত ধুনীয়া গালি দেই মই তলৰ পৰা হহুৱাই আছিলোঁ নহয় ভিডিঅ' এটা কৰিলোঁ চাবি দেই খুৰী কেনেকুৱা লাগিছে গ্ৰন্থমেলালৈ আহি ভাল লাগিছে কিতাপ কিনিলা নে কিতাপ কিনি আকৌ কিতাপ এখন এইফালে চব ফটোমান ব্যস্ত এইফালে দাদা আৰু এইফালে হাৱা মিঠাই খোৱা আমাক চবকে এটা এবাৰ আমাক খুৰী আমাক হাৱা মিঠাই খুৱাব এইফালে বৈ আহিছে আৰু এইফালে চবফালে চব প্ৰকাশন কিবা কিবি আছে আৰু গাইজ আমি আৰু কিতাপ চিতাপ লৈ আপোনালোকক দেখাই আছোঁ বলক এইফালে বনলতা প্ৰকাশন গাইজ আমাক খুৰীয়ে হাৱা মিঠাই খাবলৈ লৈ গৈ আছে হাৱা মিঠাই খাবলৈ লৈ গৈ আছা নহয় আমি হাৱা মিঠাই খাবলৈ গৈ আছোঁ ক'ত আছে হাৱা মিঠাই ক'ত আছে হাৱা মিঠাই বিচাৰি খুৰীয়ে খুৱাব বোলে তাত কাঠৰ কিবা কিবি বস্তু সি তাত বোলে আছে এইফালে কাঠৰ চাঠৰ এইবিলাক বস্তু আপোনালোকক মই পাছত দেখাম প্ৰথমতে বলক হাৱা মিঠাই খাই আহোঁগৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে চাওক ইমান ধুনীয়া ব্যৱস্থা কৰি দিছে ইয়াত এইফালে খেলি থাকিব পাৰে একদম ধুনীয়াকৈ মোৰ চাই থাকিলে মাথা ঘূৰাই মোৰ চালে মাথা ঘূৰাই নাচ হাৱা মিঠাই খাবলৈ ৰখি আছোঁ ইয়াত চাওক পাছফালে হাৱা মিঠাই দোকান এইফালে গোটেই সৰু ল'ৰা ছোৱালীয়ে খেলি আছে এইফালে গোটেইখন এইটো বুক ফেষ্টিভেলৰ পৰিৱেশ আৰু হাৱা মিঠাই নে কি কয় কটন কেণ্ডি আপুনি বা হাৱা মিঠাই কৈ আছোঁ বুলি কয় এইফালে লৈ আছে হেৰি সেইটোকে খাবলৈ আহিছোঁ যাওঁতকৈ যা ফাটি থাকিব এইটো সঁচাকৈ ব'ল উঠি চাওঁগৈ ব'ল এই উঠিলেতো কনফাৰ্ম ফাটিবই মোৰ কাৰণে নিদিয়া আছা মোৰ কাৰণে দিছিলে কাহি ল'লে সেইটো আকৌ পিংক কালাৰ নাই বাদ দে কটন কেণ্ডি কাৰেণ্ট গ'ল ফেষ্টিভেল গোটেই কাৰেণ্টটো গ'লগৈ গ'ল ভয় লাগিছেনে মোৰ আহি গ'ল দিয়া মোৰ খুলি গ'ল আয়ুষ্মান হ'ব ককাই মই খহু হ'ব ৰিজাল্ট ভাল হ'ব মেট্ৰিকত ৰিজাল্ট ভাল হ'ব চেলেবেলে নহয় জানো গাইজ কথা এটা হ'ল মানে কাৰেণ্টটো গুচি গ'লগৈ কাৰণে হেনো আৰু হেনো কটন কেণ্ডি বনাব নোৱাৰে বোলে কি হ'ল খুৰী তিনিটা ওলালে আৰু এই কাৰেণ্ট নাই এতিয়া হেৰি কৰিব নোৱাৰি ইমানখিনি বস্তু কিবা কিবি লৈ আছে তাৰপিছত এইবিলাক অকল দুটাহে বনাব পাৰে ন দুখ লোৱাৰ কথা তিনিটা বনাব পাৰিলে বাকী আমি চবেই ইমানকেইটা 1 2 3 4 5 6 মোৰ এতিয়া সাতটা মানুহ আমি এই তিনিটা তাই নাখাই এইটো মোৰ ভাগত এই গোটেইকেইটা ভাগ কৰি খাব লাগিব গাইছ ব'লা খাব লাগিব ব'লা গাইছ এফালে ছাবস্ক্ৰাইব তাত আমি ফটো মাৰিবলৈ চাওক ধুনীয়াকৈ কিতাপ পঢ়োৱা হওক অসম গ্ৰন্থবিলাক ধুনীয়াকৈ লিখা আছে ইয়াত আমি তাই আমনি কৰি আছে গাইছ ফটো ধুনীয়াকৈ মাৰি ল'ম হাৱা মিঠাই খাব বোলে মোৰ ফটো মাৰিলে এইবিলাক দেখিছে কিমান 100 কপিতকৈ বেছি ফটো মাৰিলোঁ এতিয়ালৈকে ফটো মাৰিয়ে আছে চাওক মাৰিয়ে আছে আৰু কেই কপি লাগে 10 কপি বোলে ফটো লাগে 1 ছেকেণ্ড ৰ'ব গাইছ ফটোখিনি মাৰি লওঁ
আমি এতিয়া যাম শিক্ষা বিভাগ ধেমাজি ইয়াত আছে চব হাতেৰে লিখা কিছুমান আলোচনী আৰু কিতাপ এনে গ্ৰন্থ কিছুমান আছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' এইফালে ব'লক এইফালে ইয়াত বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ হাতেৰে লিখা আলোচনীসমূহ সুন্দৰভাৱে প্ৰদৰ্শন কৰা হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ ছবি আঁকি নিজৰ কলাসমূহ প্ৰদৰ্শন কৰিছে খুব ভাল লাগিছে দেখি ইয়াতে তেওঁলোকৰ কলাসমূহ ইমান সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে এইটো এটা শলাগ ল'বলগীয়া কথা আৰু ইয়াত ধুনীয়াকৈ বস্তুবোৰ দেখিছেনে কেনেকুৱা কিমান ধুনীয়া বস্তুবোৰ বনাই থৈছে সৰু সৰু ল'ৰা ছোৱালীবোৰে আৰু ইয়াত চাওক বিভিন্ন ধৰণৰ হাতেৰে লিখা মেগাজিন এইফালে চাৰিওফালে চালে আপোনালোকে দেখিবই ইয়াত চাওক অকণিৰ ৰামধেনু সুন্দৰভাৱে আলোচনীবিলাক পঢ়ি চাওক আপোনালোকে স্কুলবিলাকৰ নাম আছে তেনেকৈ লিখা আছে মানে ইমান সুন্দৰ এটা পৰিৱেশ ভাল লাগিছে আৰু এইফালে ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ ছবি আঁকি আছে তেওঁলোকৰ কলাসমূহ প্ৰদৰ্শন কৰি আছে ভাল লাগিছে এনেকুৱা এটা পৰিৱেশত থাকিবলৈ পালে আৰু কি লাগিছে ভাল লাগে চাওক সৰু কণ ল'ৰা ছোৱালীবোৰে কিমান ধুনীয়া ছবি আঁকিছে আৰু চাওক এইবিলাক চব হাতেৰে বনোৱা বস্তু এইবোৰ চব ৰুমাল যাবগৈ হ'লা গাইজ ত' বাই বাই আছাম বুক ফেয়াৰ ত' বলক প্ৰস্থান আৰু আমি ওলাই আহিলোঁ আছাম বুক ফেয়াৰৰ পৰা পাছফালে চাওক